নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল আইডিয়েল এডুকেশ্যনেল টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি ডিটাৰমিনাৰৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। যিহেতু আমি ডিটাৰমিনাৰৰ বিষয়ে এটা খণ্ডত আলোচনা কৰিছিলোঁ, তাত আমি 10টা ব্যৱহাৰ উল্লেখ কৰিছিলোঁ। আৰু আজি আমি যিকেইটা ব্যৱহাৰ দিয়া নাছিলোঁ সেইকেইটাৰ বিষয়ে আলোচনা কৰিম। আমাৰ পৰীক্ষাবিলাকত আহি থাকে ফিউ, লিটল এইবিলাকৰ ব্যৱহাৰ কেতিয়া ক'ত কেনেকৈ কৰিম। আৰু যোৱাটো ভিডিঅ'ত আমি চাম সেভাৰেল এইবিলাকৰ ব্যৱহাৰ পাইছিলোঁ। আৰু মই দিছ, ডেট, ডজৰ এইকেইটা ব্যৱহাৰ দিব খোজা নাই, কিয়নো এইকেইটা আমি সাধাৰণতে জানো। আৰু প্ৰথম ভিডিঅ'টোত মই ANDৰ ব্যৱহাৰটো এইকাৰণে দিছিলোঁ যে এইখিনি কওঁতে অলপো ভুল নালাগে। ANDৰ ব্যৱহাৰো সাধাৰণতে আহি থাকে, সেয়েহে যিখিনি আমাৰ ইম্পৰ্টেণ্ট দৰকাৰী সেইখিনি কথা মই দিলোঁ। আৰু আজি আমি ডিটাৰমিনাৰৰ ৰৈ যোৱা খণ্ডটিৰ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজি আমি প্ৰথমতে চাবলৈ ওলাইছোঁ ফিউ আৰু লিটলৰ বিষয়ে। ফিউ আৰু লিটলনো কেতিয়া আমি ব্যৱহাৰ কৰোঁ, আৰু এইকেইটা সঘনাই আমাৰ পৰীক্ষাত অহা দেখা যায়। আৰু ফিউ যেতিয়া আহিব, ফিউৱে আমাৰ গণনা কৰিব পৰা বস্তু বুজাব, আৰু লিটলে গণনা কৰিব নোৱাৰা। আৰু ফিউ আৰু লিটলৰ আমি তিনিটা টোটেল 6টা ভাগ পাম। আৰু সেই 6টা ভাগনো কি? ফিউৰ প্ৰথম ভাগটো হ'ব ফিউৱে থাকিব, তাৰপিছত দ্বিতীয় ভাগটো হ'ব এ ফিউ, আৰু তৃতীয়টো ভাগ হ'ব দা ফিউ। ঠিক তেনেকৈ লিটলৰো হ'ব লিটল, এ লিটল আৰু ডি লিটল। এতিয়া আজি আমি এই 6টা ভাগৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু ফাৰ্ষ্টতে আমি ফিউৰ ভাগকেইটা আলোচনা কৰিম। ফিউৰ ব্যৱহাৰ তিনিটা লিখি লৈছোঁ। ফিউৰ ব্যৱহাৰটো যদি আমি চাওঁ, গণনা কৰিব পৰা বস্তুৰ যদি অলপ বা কম বুজায় তেতিয়াহ'লে আমি তাত ফিউ ব্যৱহাৰ কৰিম। যদি আমি এটা উদাহৰণ চাওঁ, মোৰ বন্ধু প্ৰায় নাই বুলিবই পাৰি, তেতিয়াহ'লে আমি লিখিব লাগিব আই হেভ ফিউ ফ্ৰেণ্ড। মোৰ বন্ধু নাই বুলিবই পাৰি। এনেকুৱা ক্ষেত্ৰত যেতিয়া কিবা এটা বস্তু কম বা নাই বুলিবই পাৰি নিগেটিভ বুজায়, তেতিয়াহ'লে আমি তাত ফিউ ব্যৱহাৰ কৰিম। এতিয়া আমি 2 নম্বৰ ব্যৱহাৰ এ ফিউ দিয়া আছে গণনা কৰিব পৰা বস্তুৰ অলপ বুজায়। এতিয়া আমি গণনা কৰিব পৰা বস্তুৰ অলপ বুজায় বুলি কওঁতে যদি এটা উদাহৰণ লৈ চাওঁ, মোৰ কেইজনমান বন্ধু আছে, এইটো আমি গণনা কৰিব পাৰোঁ, কিন্তু কেইজনমান অলপ বুজাইছে। আৰু তেতিয়া আমি লিখিম আই হেভ এ ফিউ ফ্ৰেণ্ডছ। মোৰ কেইজনমান বন্ধু আছে, অলপ বন্ধু আছে, গতিকে যেতিয়া অলপ বা কেইজনমান বুজাব তেতিয়াহ'লে আমি তাত এ ফিউ ব্যৱহাৰ কৰিম। এতিয়া গম পালোঁ যে মোৰ কেইজনমান বন্ধু আছে, এ ফিউ হ'ল, আৰু মোৰ বন্ধু প্ৰায় নাই বুলিবই পাৰি, তেতিয়াহ'লে ইয়াতে ফিউ ব্যৱহাৰ। এতিয়া আমি 3 নম্বৰ ব্যৱহাৰটো যদি চাওঁ, দা ফিউ দি আছে, আৰু দা ফিউৰ ব্যৱহাৰটো হ'ল গণনা কৰিব পৰা বস্তুৰ গোটেইখিনিক বুজায়। এতিয়া গণনা কৰিব পৰা বস্তুৰ গোটেইখিনিক বুজাওঁতে মই এটা উদাহৰণ লৈছোঁ। এতিয়া আমি উদাহৰণটোত যদি চাওঁ, ধৰ মোক লগা বা তাইক লগা গোটেইখিনি কিতাপ তাই কিনি ল'লে, তাই আৱশ্যকীয় গোটেইখিনি কিতাপ তাই কিনিলে। এতিয়া যদি আমি লিখিব লগা হয়, এতিয়া উদাহৰণটোত চি বট দ্য ফিউ বুকছ চি নিডেড, তাইক প্ৰয়োজনীয় সকলোখিনি কিতাপ, আটাইবোৰ গোটেইখিনি বুজাইছে, সেয়েহে আমি ইয়াত দা ফিউ ব্যৱহাৰ কৰিলোঁ। এতিয়া তোমালোকে নিশ্চয় মনত ৰাখিব পাৰিবা, কিয়নো যেতিয়া আমি নাই বুলি ক'ম তেতিয়াহ'লে ফিউ, অলপমান আছে বা কেইজনমান আছে তেতিয়া এ ফিউ, আৰু যেতিয়া আমাৰ গোটাইখিনি থাকিব বা গোটাইখিনি বস্তু বুজাব তেতিয়াহ'লে আমি দাৰ ফিউ ব্যৱহাৰ কৰিম। এতিয়া আমি লিটল, এ লিটল আৰু দা লিটলৰ ব্যৱহাৰ চাম। এতিয়া আমি ফিউ আৰু লিটলটো প্ৰায় মই একে বুলি কৈছিলোঁ। ফিউৱে গণনা কৰিব পৰা আৰু লিটলে গণনা কৰিব নোৱাৰা বস্তুৰ ক্ষেত্ৰত বুজায়। এতিয়া ফিউত আমি পাইছিলোঁ গণনা কৰিব পৰা বস্তুৰ অলপ বা প্ৰায় নাই বুলি ক'বই পাৰি, আৰু ইয়াতে লিটলত পালে গণনা কৰিব নোৱাৰা বস্তুৰ অলপ বা নাই বা কম বুজায়। আৰু ঠিক সেইদৰে এ লিটলতো একে, গণনা কৰিব নোৱাৰা বস্তুৰ অলপ বুজায়, আৰু আমি এ ফিউত পাইছিলোঁ গণনা কৰিব পৰা বস্তুৰ অলপ বুজায়। আৰু দা লিটলত গণনা কৰিব নোৱাৰা আটাইখিনি বস্তু বুজায়, আৰু আমি দা ফিউত পাইছিলোঁ গণনা কৰিব পৰা বস্তুৰ গোটেইখিনি বুজায়। এতিয়া
গণনা কৰিব পৰা বস্তুবিলাক আমি গম পাওঁ মানুহ কিতাপ যিবিলাক আমি সাধাৰণতে গণনা কৰিব পাৰোঁ সেইবিলাক ফিউ আৰু পানী চুলি বালি গাখীৰ এইবিলাক আমি যিহেতু গণনা কৰিব নোৱাৰোঁ সেয়েহে তাত আমি লিটুল ব্যৱহাৰ কৰিম এতিয়া লিটুলৰ এটা যদি উদাহৰণ চাওঁ আমি গিলাচটোত গাখীৰ নাই বুলি ক'বই পাৰি গিলাচটোত প্ৰায় গাখীৰ নাই বুলি ক'বই পাৰি তেতিয়াহ'লে আমি লিখিব লাগিব এতিয়া মই উদাহৰণটোত ক'লোঁ দেয়াৰ ইজ লিটল মিল্ক ইন দ্য গ্লাছ গ্লাছটোত প্ৰায় গাখীৰ নাই বুলিবই পাৰি এতিয়া আমি এ লিটুলৰ উদাহৰণটো চাম এ লিটুলৰ উদাহৰণ যদি আমি এইটোৱে চাওঁ এইটো উদাহৰণে লওঁ there is a little milk in the glass গ্লাছটোত অলপমান গাখীৰ আছে তেতিয়া অলপমান বুজালে তেতিয়াহ'লে আমি এ লিটল লিখিলোঁ আৰু এতিয়া মানে যদি আমি দা লিটলটো ব্যৱহাৰ কৰোঁ there is the little milk in the glass গিলাচটোত থকা গোটাইখিনি গাখীৰক বুজাইছে আৰু যেতিয়া গোটাইখিনি বুজাব পাত্ৰটোত থকা গোটাইখিনি বুজাব পনীয়া বস্তুৰ ক্ষেত্ৰত তেতিয়াহ'লে তাত আমি দা লিটল ব্যৱহাৰ কৰিম আৰু যেতিয়া অলপমান বুজাব তেতিয়াহ'লে আমি এ লিটল আৰু যেতিয়া নাই বুলি ক'ব পাৰি তেতিয়া আমি তাত লিটলৰ ব্যৱহাৰ কৰিম এইখিনি বহুত টাফ নহয় লিটল এ লিটল দা লিটল ফিউ এ ফিউ দা ফিউ তোমালোকে ফিউ আৰু লিটলৰ পাৰ্থক্যটো জানিলে হ'ব বাকীখিনি অট'মেটিক পাৰি যাবা এতিয়া আমি তাৰ পিছৰ কেইটা ব্যৱহাৰ লৈছোঁ এতিয়া আমি 7 নম্বৰ ব্যৱহাৰ ইটছৰ বিষয়ে যাবলৈ ওলাইছোঁ ইটছনো কি ইটছ কেতিয়া ব্যৱহাৰ কৰা হয় এতিয়া ইটছ হ'ল যেতিয়া দুটা বা তাতকৈ বেছি গোটেইকেইজনকে বুজাব তেতিয়াহ'লে আমি ইটছৰ ব্যৱহাৰ কৰিম ইটছে দুটা বা তাতকৈ বেছি সংখ্যাৰ মাজৰ পাৰ্থক্যক বুজায় গতিকে যেতিয়া দুটা বা তাতকৈ অধিক থাকিব তেতিয়া তাত থকা গোটেইকেইজনকে বুজাবলৈ হ'লে আমি ইটছৰ ব্যৱহাৰ কৰিম তাৰপিছত আমি 8 নম্বৰ ব্যৱহাৰ চাওঁ 8 নম্বৰত আছে এভৰিয়ে দুটাতকৈ বেছি সংখ্যাৰ মাজৰ পাৰ্থক্যক বুজায় গতিকে এভৰি মেন কেম হিয়াৰ গোটেইকেইজন মানুহ বা আটাইবোৰ মানুহ আমাৰ ইয়ালৈ আহিছিল গতিকে যেতিয়া তাত বেছি মানুহৰ প্ৰকাশ হ'ব বেছি মানুহ থকা বুজাব দুটাতকৈ বেছি হ'ব তেতিয়া তাত আমি এভৰি ব্যৱহাৰ কৰিম প্ৰতিজন মানুহ আমাৰ ইয়ালৈ আহিছিল বা প্ৰতিজন মানুহ তালৈ গৈছিল এনেকুৱা অৰ্থত বুজাবলৈ আমি এভৰি ব্যৱহাৰ কৰিম আৰু ইটছৰ ব্যৱহাৰ কৰিম যেতিয়া যিকোনো নিৰ্দিষ্টকে ধৰি দিয়া থাকিব আৰু আইডাৰ ব্যৱহাৰ হ'ব যেতিয়া দুটাৰ ভিতৰত যিকোনো এটা বুজাবলৈ ইয়াতে দিলোঁ মই উদাহৰণত এডাৰ পেন উইণ্ডো যিকোনো দুটা পেনৰ তুমি এটা লোৱা বা এটা হ'লেই হ'ব যিকোনো দুটা পেনৰ এটা হ'লেই হ'ব গতিকে দুটাৰ ভিতৰত যিকোনো এটা নিৰ্বাচন কৰিবলগীয়া হ'লে আমি এডাৰৰ ব্যৱহাৰ কৰিম এতিয়া আমি 10 নম্বৰ ব্যৱহাৰ নেডাৰলৈ গৈছোঁ এতিয়া আমি 10 নম্বৰ ব্যৱহাৰ নো নট নান নট এনি এইকেইটাৰ ব্যৱহাৰ চাম আৰু এইকেইটা একেলগে দিয়াৰ কাৰণ এই গোটেইকেইটাই আমাৰ নিগেটিভ অৰ্থাৎ নোহোৱা অৰ্থত বুজায় নহয় অৰ্থত বুজায় সেয়েহে আমি নো বুলি ক'লে অলপো নোহোৱা বুজায় বা নৰ সলনি আমি কেতিয়াবা নট বা নট এনি ব্যৱহাৰ কৰোঁ সেয়েহে নো নট নান নট এনি এইকেইটা একেলগে দিয়া হ'ল আৰু কেইটামান ব্যৱহাৰ মই ইয়াতে দিলোঁ আই হেভ নো বুক মোৰ এখনো কিতাপ নাই দেয়াৰ ইজ নট এনি ষ্টুডেণ্ট ইন দ্য ক্লাছ শ্ৰেণীকোঠাটোত এজনো ছাত্ৰ ছাত্ৰী নাই হাৰ কণ্ডিশ্যন ইজ নান টু গুড তাইৰ অৱস্থা বৰ বহুত ভাল নহয় এনেকুৱা অৰ্থত বুজাবলৈ আমি নো নট নান নট এনিৰ ব্যৱহাৰ কৰোঁ যিহেতু আমাৰ 10 নম্বৰত নো নান এইকেইটাৰ ব্যৱহাৰ দিয়া হ'ল নেডাৰটো ৰৈ গৈছিলে সেয়েহে 11 নম্বৰত নেডাৰৰ ব্যৱহাৰটো দিলোঁ নেডাৰ মানে আমি গম পাওঁ যে দুটা বস্তুৰ এটাও নহয় যেতিয়া দুটাৰ ভিতৰত এটাও নহয় এটাও নালাগে এইবিলাক বুজাব তেতিয়াহ'লে আমি নেডাৰৰ ব্যৱহাৰ কৰিম আৰু নেডাৰৰ এটা উদাহৰণ ল'লোঁ নেডাৰ পেন ইজ গুড দুটা পেন আছে দুটাৰ ভিতৰত এটা পেনো ভাল নহয় এটা কলমো ভাল নহয় তেনেকুৱা অৰ্থত বুজাবলৈ হ'লে আমি নেডাৰৰ ব্যৱহাৰ কৰিম ধন্যবাদ বন্ধু বান্ধৱীসকল যিহেতু আজি আমি 11টা ডিটাৰমিনাৰৰ ব্যৱহাৰ আলোচনা কৰিলোঁ আৰু আগতে আমি 10টা ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ সেয়েহে টোটেল আমি 21টা ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিলোঁ হ'ল আৰু যিকেইটা ৰৈ গ'ল
সেই ৰৈ যোৱা কেইটা আমি নেক্সট ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াম আৰু যেহেতু লকডাউনৰ কাৰণে সকলোবোৰ স্কুল প্ৰতিষ্ঠান বন্ধ হৈ আছে তাৰ কাৰণে আমিও স্কুল বা টিউচন কৰিব পৰা নাই সেয়েহে তোমালোকৰ সুবিধা হওক বুলি মই এই ভিডিঅ'বোৰ বনাই আছোঁ আৰু যেহেতু ভিডিঅ'বোৰত যথেষ্ট কথা কোৱা সম্ভৱ নহয় ভিডিঅ'বোৰ দীঘল হৈ যায় সেয়েহে যিখিনি নহ'লে নহয় বা নকলে নহয় সেইখিনি মই কথা ক'বলৈ চেষ্টা কৰিছোঁ আৰু তোমালোকে নিশ্চয় এই ভিডিঅ'টো চাইও ভাল পাবা আগলৈ এই ভিডিঅ'বোৰ চাই যাবা যাতে তোমালোকৰ সহায়ক হয় ধন্যবাদ আজিলৈ এৰিছোঁ